নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে যদি ফেচবুকৰ পাছপোৰ্টটো পাহৰি গৈছে তেনেহলে কিদৰেনো নতুন এটা পাছপোৰ্ট বনাই ল'ব পাৰিব। বন্ধুসকল, যদিহে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেদৰে নতুন নতুন টেকনিক্যাল ভিডিঅ'বিলাক পাই থাকিবলৈ। তেনেহলে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো অন কৰি লওক। অন কৰাৰ পাছতে এনেদৰে এটা ইণ্টাৰফেচ শ্ব' হ'ব আপোনাৰ স্ক্ৰীনত। এই স্ক্ৰীনত শ্ব' কৰা প্ৰথম বক্সটো দেখিছে যে মোবাইল নাম্বাৰ অৰ ইমেইল, ইয়াত লিখা আছে মোবাইল নাম্বাৰ অৰ ইমেইল। আপোনাৰ যিটো ফেচবুক একাউণ্টৰ পাছপোৰ্ট আপুনি পাহৰি গৈছে সেই একাউণ্টৰ লগত জড়িত আপোনাৰ হাতত থাকিব লাগিব মোবাইল নাম্বাৰটো, নহলে থাকিব লাগিব আপোনাৰ ইমেইল আইডিটো। যিকোনো এটা হলেহে আপুনি আপোনাৰ ফেচবুক একাউণ্টৰ পাছপোৰ্টটো নতুনকৈ এটা বনাই ল'ব পাৰিব। বন্ধুসকল, তেনেহলে আপোনালোকে আপোনাৰ যদি ইমেইল আইডিটো আছে আপোনাৰ হাতত ইমেইল আইডিটো ইণ্টাৰ কৰি লওক। যদি আপোনাৰ মোবাইল নাম্বাৰটো আছে তেনেহলে মোবাইল নাম্বাৰটো ইণ্টাৰ কৰি লওক। মই মোৰ মোবাইল নাম্বাৰটো ইণ্টাৰ কৰি লৈছোঁ। আপোনালোকে আপোনাৰ যদি ইমেইল আইডি আছে ইমেইল আইডিটো ইণ্টাৰ কৰি লওক, নহলে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত ইণ্টাৰ কৰি লওক। মোবাইল নাম্বাৰটো ইণ্টাৰ কৰাৰ পাছতে এই যে দেখিছে তলত এই ফৰগটেন পাছৱৰ্ড এই অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে আপোনাৰ মোবাইলত এনেদৰে এটা ইণ্টাৰফেচ শ্ব' হ'ব। আপোনাৰ যিটো মোবাইল নাম্বাৰ ইয়াত ইউজ কৰিছিলে সেই মোবাইল নাম্বাৰটোৰ লগত জড়িত যিকেইটা একাউণ্ট আছে সকলোকেইটা ইয়াত শ্ব' কৰিব। আপুনি বৰ্তমান এতিয়া যিটো একাউণ্টৰ পাছপোৰ্ট পাহৰি গৈছে সেই একাউণ্টত আপুনি ক্লিক কৰি লওক। ক্লিক কৰি লোৱাৰ পাছতে এই কণ্টিনিউ অপশ্যনটো দেখিছেনে, ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ আপুনি ইণ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটোত এটা OTP যাব, বা আপুনি জিমেইল আইডিটো দিছিলে যদি আপোনাৰ জিমেইল আইডিটোত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত ইণ্টাৰ কৰি লওক। ইণ্টাৰ কৰাৰ পিছত এই যে দেখিছে কণ্টিনিউ অপশ্যনটো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে ইয়াত এটা এনেদৰে ইণ্টাৰফেচ শ্ব' হ'ব। আপুনি এই অপশ্যনটো দেখিছে যে এলাউ, এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে দেখিছেনে ক্ৰিয়েট এ নিউ পাছপোৰ্ট। আপুনি এই বক্সটোত নিউ পাছপোৰ্ট দেখিছে যে ইয়াত এটা নতুন পাছপোৰ্ট আপুনি বনাই লওক। আপোনাৰ মনত থকাকৈ এটা পাছপোৰ্ট ইণ্টাৰ কৰি লওক। আপুনি পাছপোৰ্টটো ইণ্টাৰ বনাই লোৱাৰ পিছত এই কণ্টিনিউ অপশ্যনটো দেখিছে যে এই কণ্টিনিউ অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছত দেখিছেনে এনেদৰে এটা ইণ্টাৰফেচ শ্ব' হ'ব। দেখিছেনে ইয়াত ক্লিক কৰক। ক্লিক কৰাতে কনফাৰ্ম দিছ, আপোনাৰ একাউণ্টটো কনফাৰ্ম কৰিবলৈ কৈছে। আপুনি এই নেক্সট বটনটো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আকৌ আপুনি নেক্সট বটনটোত ক্লিক কৰি দিয়ক। আপোনাৰ দেখিছেনে এই চেণ্ড কোড ফোন নাম্বাৰকেইটা আপোনাৰ শ্ব' হৈছে দেখিছেনে। এই এনেদৰে আপোনাৰ যিকেইটা মোবাইল নাম্বাৰ জড়িত হৈ থাকিব সেইকেইটা ইয়াত শ্ব' কৰিব, বা আপোনাৰ ইমেইল আইডিটো এনেদৰে ইয়াত শ্ব' কৰিব। ঠিক আছে, আপুনি তেনেহলে নেক্সট বটনটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে আপোনাৰ যিটো মোবাইল নাম্বাৰত OTP আহে সেই মোবাইল নাম্বাৰটোতে টিক কৰি পিনি ক্লিক কৰি দিয়ক। এনেদৰে মোৰ এই নাম্বাৰটো চিলেক্ট কৰি পিনি আপুনি টিক কৰি দিয়ক। টিক কৰি দিয়ক। টিক কৰাৰ পিছত আকৌ এটা আপোনাৰ মোবাইলত OTP আহিব। সেই OTPটো অহাৰ পিছত OTPটো আপুনি ইণ্টাৰ কৰি লওক। OTPটো ক্লিক কৰাৰ পিছত আপুনি আকৌ নেক্সট বটনটোত দেখিছেনে ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছত ৰিভিউ মাই সিকিউৰিটি ফিনিছ এই অপশ্যনটোত ক্লিক কৰি দিয়ক। অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পাছতে দেখিছেনে আপুনি ইয়াত মোবাইল নাম্বাৰটো ইণ্টাৰ কৰি লওক। এতিয়া নতুনকৈ আপুনি লগ ইন কৰি চাব পাৰিব। মোবাইল নাম্বাৰটো ইণ্টাৰ কৰি লওক। আপুনি লগ ইন কৰিব পাৰিব। এই মোবাইল নাম্বাৰ ইণ্টাৰ কৰাৰ লগে লগে আপুনি যিটো পাছপোৰ্ট বনাইছিলে সেই পাছপোৰ্টটো ইয়াত ইণ্টাৰ কৰি দিয়ক। ইণ্টাৰ কৰাৰ পিছত এই লগ ইন অপশ্যনটো ইয়াত ক্লিক কৰক। দেখিছেনে আপোনাৰ একাউণ্টটো আপুনি এই এলাউ অপশ্যনটো আপোনাৰ একাউণ্টটো ইয়াত শ্ব' হৈ গৈছে, আহি গৈছে। এলাউ কৰি দিয়ক আপুনি অপশ্যনটোত। আপুনি এই অপশ্যনটোত ইয়াত স্কিপ যে ইয়াত আকৌ ফোন নাম্বাৰ আপোনাৰ এড কৰিবলৈ আহিছে সেইটো এতিয়া কৰিব নালাগে বৰ্তমান, আপুনি স্কিপ কৰি দিয়ক। এই অপশ্যনটো ওপৰত দেখিছে যে ইয়াত ক্লিক কৰক। আকৌ আপুনি স্কিপ কৰি দিয়ক এইকেইটা।
আপুনি স্কিপ কৰি দিয়ক। দেখিছেনে আপোনাৰ মুখৰ আগত আপোনাৰ ফেচবুক একাউণ্টটো অট'মেটিক কেনেদৰে আহি গৈছে। এনেদৰে আপোনাৰ একাউণ্টটো লগ ইন হৈ গ'ল। আপোনাৰ দেখিছেনে মোবাইলত। অতি সহজে আপোনাৰ পাছপৰ্টটো বনাই ল'লে। দেখিছেনে কিমান সহজ।